নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক পুনৰবাৰ ৰেডিঅ' এক্সপ্ৰেছ আছাম চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে শিক্ষান্ত পৰীক্ষাত মানে HSLC এক্সামত ষ্টাৰ মাৰ্ক পাইছে সেইবিলাক ছাত্ৰ ছাত্ৰীক দিয়া হ'ব 20,000কৈ টকা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ হৈ আছে। তো ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট থাকিব, যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিয়া আছে 16,944 ছাত্ৰ ছাত্ৰীলৈ 20,000 টকাৰ আৰ্থিক সাহায্য। 8,000 নামঘৰলৈ আগবঢ়াব 2.5 লাখকৈ টকা। জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 20,000কৈ টকা। প্ৰতিগৰাকী শিক্ষাৰ্থীক একাউণ্ট যোগে ৰাজ্য চৰকাৰে প্ৰদান কৰিব 20,000কৈ টকা। অহা 12 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব ধনৰাশি। যিহেতু ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ ছাত্ৰীক আনন্দৰাম বঁটাৰ অধীনত লেপটপ প্ৰদান কৰা হয়, কিন্তু এইবাৰ কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আগতীয়াকৈ কিছু কাম সম্পন্ন কৰিব নোৱাৰিলে। সেইদৰে চীনৰ পৰাও লেপটপৰ কিছু পাৰ্টছ অনা হয়, কিন্তু এইবাৰ সেয়া সম্ভৱ হৈ নুঠিল। গতিকে ৰাজ্য চৰকাৰে ষ্টাৰ মাৰ্ক প্ৰাপ্তসকলক লেপটপৰ পৰিৱৰ্তে এইবাৰ 20,000কৈ টকা যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ৰাজ্যৰ প্ৰায় 8,000 নগৰলৈ ৰাজ্য চৰকাৰে আগবঢ়াব নগদ 2.5 লাখকৈ টকা। প্ৰতিটো সমষ্টিৰ 55টাকৈ নামঘৰ সামৰি লোৱা হ'ব এই আঁচনিৰ জৰিয়তে। কিন্তু মন্দিৰ, মছজিদ, গীৰ্জা ইয়াৰ আওতালৈ নাহে। সমষ্টিৰ নামঘৰ বাছনি কৰিব জিলা উপায়ুক্তই। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ সবিশেষ আলোচনা কৰিবলগীয়া এইখিনিতেই। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক দিব।